নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ভাতিজা অসম ইউটিউব চেনেললৈ। পুনৰবাৰ এটা ভিডিঅ' আপোনালোকৰ সন্মুখত লৈ উপস্থিত হৈছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। শংকৰদেৱে এদিনাখন কৈছিলে, যাৰ মন চেঙা চৰিয়াতে গংগা। কথাষাৰ কিয় কৈছিলে? ভকতসকলে এদিনাখন আলোচনা কৰি আছিলে, শ্ৰীৰামমাতাই নিতৌ ভিক্ষাৰ তুলি কান্ধলৈ তলকৈ ঘূৰি ফুৰে। প্ৰসম্ভ বা গুৰু হোৱাৰ কোনো অভ্যাস নাই, কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতি কথাতে তেখেতৰ বিচাৰ লৈছিল আৰু নাথাকিলেও প্ৰতিটো বস্তুৰে ভাগ থৈছিলে। গুৰুজনাই ইয়াৰ মীমাংসা কৰাৰ বাবে এদিনাখন এখন মিটিং পাতি ভকতসকলক উদ্দেশ্য কৰি কৈছিলে, বোলে ভকতসকল, কাইলৈ উচুকা অষ্টমী, গংগা পাৰিলে এই 1 টকাটি গংগা হাতে হাতে দিব লাগে। কোনজনে পাৰে টকাটো দিব? ভকতসকলে ক'লে, বোলে বা গংগা বহুত দূৰত আছে, কাইলৈ আমি হাতে হাতে গংগাক টকাটি কেনেকৈ দিব পৰা যাব? ই সম্ভৱ নহয়। সঁচাই সম্ভৱ। তেতিয়া গুৰুজনাই ক'লে, বোলে শ্ৰী ৰামমাতা অহা নাই নেকি? যাৰ কথা পাতি আছিলে, ঘৰৰ পৰা মাতি অনা হওক, কিজানি পাৰে। শ্ৰীৰামমাতাক ঘৰৰ পৰা মাতি আনিলে ভকতসকলে, আৰু গুৰুজনাই ভকতসকলক কোৱাৰ দৰে কথাষাৰ ৰামমাতাক ক'লে। শ্ৰীৰামমাতাই কথাষাৰ শলাগি ক'লে যে গুৰু আজ্ঞাত কোনো কামেই অসম্ভৱ নহয়। শ্ৰীৰামে মহাপুৰুষ শংকৰদেৱৰ পৰা 1 টকাতে লৈ ঘৰ পালে, কিন্তু ভকতে শ্ৰীৰামে টকাটো নি কি কৰে তাক জানিবলৈ শ্ৰীৰামমাতাৰ ঘৰৰ ওচৰতে ৰাতি মনে মনে চুপি থাকিল। বৰষুণৰ বতৰ। চুপি থকা ভকতসকলে দেখিলে শ্ৰীৰামমাতাই পুৱতি নিশা বৰষুণৰ মাজে মাজে কঠীয়া তলিলৈ গৈ আধামান পাৰত তুলি থোৱা নাও এখনৰ পানীভাগে থকা অংশৰ টিঙত উঠি হাতত টকাটি লৈ পানীক উদ্দেশ্যি ক'লে, ৰামমাতাই, বোলে গংগা, গুৰুজনাই এই টকাটি তোমাক হাতে হাতে দিবলৈ কৈছে, হাত পাতি লোৱা। কোনো সহায় গুৰুকে অসন্মান কৰিব নোৱাৰা, লোৱা বুলিছোঁ, হাত পাতি লোৱা। লগে লগে দেখা গ'ল যে পানীৰ তলৰ পৰা অলংকাৰে বিভূষিত তিৰোতা এগৰাকীৰ হাত এখন ওলাই আহি টকাটো হাত পাতি ল'লে। শ্ৰীৰামমাতায়ো তাৰ কৰ্ম সমাপন কৰি আনন্দ মনেৰে নিজৰ থকা ঠাই পালে। সন্ধিয়া সময়ত ভকতসকলৰ মাজত শ্ৰীৰামমাতাৰ টকাটিৰ বিষয়ে সোধাত শ্ৰীৰামে, গুৰুদেৱ, আপুনি কোৱাৰ দৰে কাম হৈছে বুলি ক'লে। কিন্তু উপস্থিত ভকতসকলৰ লগতে চুপ দি থকা ভকতসকলেও কথাটো স্বীকাৰ কৰিবলৈ টান পালে। গুৰুজনাই খেদ মনেৰে ক'লে যে, শ্ৰীৰাম, মই আকৌ এইটো টকা দিলোঁ, তুমি ভকতসকলে দেখা পোৱাকৈ গংগাৰ হাতত দিয়া। শ্ৰীৰামমাতাই এচৰীয়া পানী আনি পানীৰ ওচৰত হাতত টকাটি লৈ পূৰ্বৰ দৰে গুৰু আজ্ঞা জনাই গংগাক টকাটি হাত ক'লে, বোলে ভকতসকল, যাৰ মন চেঙা কঠিয়াতে গংগা, যাৰ মন চেঙা চৰিয়াতে গংগা। এইটো কথাৰ পৰা এইটোৱে বুজা যায় যে যাৰ মনত ভক্তিভাৱ থাকে, হাজাৰ ব্যস্ততাৰ মাজতো মনত ভক্তিভাৱ ৰাখিব লাগে। তেতিয়া মন্দিৰ প্ৰাংগণত সদায় নগ'লেও হয়।